নমস্কাৰ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভাল। আজি ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ যিহেতু বন্ধৰ দিন। লাইভ আহিছিলোঁ, লাইভতো কাম নহ'ল, কোনো নাহে। কি নাজানো মোৰ লাইভত কিয় নাহে, নে সেইখিনি সময়ত কোনো নাথাকেই অনলাইন, নে ক'তো ন'টিফিকেশ্যন নাযায়। কিন্তু ফেচবুকৰ ৰিকমেণ্ডেশ্যনটো মোৰ তাতে আছে, এক্টিভ দেখায়। যি নহওক, এতিয়া কথা হ'ল কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে সকলোৱে লাগি আছে, ময়ো লাগি আছোঁ। আশা কৰি আছোঁ পাম বুলি, পোৱা নাই। পামনো কেনেকৈ? পাবলৈ যদিও মন যায়, কিন্তু ইমান যে সোনকালে নাপাওঁ সেইটোও জানো। তথাপিও সকলোৰে মন যায় পাবলৈ। 1 মিলিয়ন ভিউ ফলোৱাৰ্ছ থকা বা 1 লাখ 2 লাখ 5 লাখ ফলোৱাৰ্ছ থকা সকলেও পোৱা নাই, আৰু 1500 2000 ফলোৱাৰ্ছ থকা সকলেও পাইছে। সেইটো ফেচবুকে কেনেকৈ কি কৰি দিছে নাজানো, কিন্তু হয়তো তেওঁলোকৰ কাম দেখিয়ে দিছে, তেওঁলোকক উৎসাহ দিবলৈকে দিছে। এতিয়া কথা হ'ল, কোনোবা কম ফলোৱাৰ্ছত পাইছে, আমি পোৱা নাই, তাৰ কাৰণে আমি মন মাৰি থাকিলে নহ'ব। আমিও কাম কৰি থাকিব লাগিব। এতিয়াও যদিও ফলোৱাৰ্ছ আছে, এক্টিভ ফলোৱাৰ্ছ বেছি নাই, কাৰণ মোৰ ফেচবুকটো মাজে মাজে কৰোঁ, মাজে মাজে বন্ধ কৰি দিওঁ। গতিকে আগৰ ফলোৱাৰ্ছখিনিয়ে মোক পাহৰি যোৱাৰ দৰে হয়, তেওঁলোকো নাথাকে। হয়তো বহুতে মোৰ ভিডিঅ' নাপায়েই, আৰু যিসকল নতুন পেজ খুলিছে তেওঁলোকৰ যিখিনি আছে একেবাৰে এক্টিভ ফলোৱাৰ্ছ, সেইকাৰণে তেওঁলোকৰ সকলো ভিউজ আহে, আমাৰ ভিউজ নাহে, বা যিকোনো কাৰণতে হওক কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই। সেইটো মই দুখ কৰা নাই, কাৰণ কিয় বহুত দেখিছোঁ 1 মিলিয়ন 1.5 মিলিয়ন তেনেকুৱা ফলোৱাৰ্ছ থকাও পোৱা নাই, বা পাইছে যদিও এতিয়াহে পাইছে, এই এদিন দুদিনৰ মাজতেহে পাই আছে। কিন্তু তেওঁলোকে আগৰ পৰা ইনকাম কৰি আছে, কাৰণ তেওঁলোকৰ ইনষ্ট্ৰীম এড, বনাছ, এডছ অন ৰিল এইবিলাক খোল খাই আছে। গতিকে তেওঁলোকে তাৰ পৰা ইনকাম কৰিছে। কিন্তু মোৰ যদিও আছে ইনষ্ট্ৰীম এডটো, যদিও আছে, মোৰ কাম নাই, কাৰণ মই একো কাম কৰাই নাই। গতিকে মাজতে প্ৰথমতে কৰিছিলোঁ যদিও মই তাতে বহুত ভুল কৰি ইছ্যু আহি গৈছিল, আৰু তাৰপাছত মই একো নকৰা হৈ গ'লোঁ, উৎসাহ নোপোৱা হৈ গ'লোঁ। তাৰপিছত এতিয়াহে মই আজি প্ৰায় দুমাহ হোৱাই নাই, এতিয়া লাগি আছোঁ। গতিকে এতিয়া মই ভাবিছোঁ, যদি মই এনেকৈ লাগি থাকোঁ, আৰু এইবাৰ মই এৰি নিদিওঁ, এইবাৰ মই কাম কৰিয়ে থাকিম। যেতিয়ালৈকে মই সফল নহওঁ তেতিয়ালৈকে মই কৰি থাকিম। কমচে কম মই এবছৰটো কৰিমেই। তাৰপিছত যদি দেখোঁ যে নাই, মই এইটোত লাগি থাকিলে একো লাভ নহ'ব, তেতিয়া বেলেগ কথা। কিন্তু মই লাগিমেই, একেবাৰে শেষ পৰ্যায়লৈ লাগি থাকিম। তাৰপাছত কি হয় সেয়া পিছৰ কথা। গতিকে আপোনালোকৰ তেনেকৈ লাগি থাকক। ইমান সোনকালে হতাশ হ'লে নহ'ব। যিকোনো কামতে প্ৰায় 2 বছৰ 3 বছৰ এনেকৈ লাগি থকাৰ পিছতহে সফল হয়। কিবা বিজনেছবিলাকতো দেখিছোঁ, বা চাকৰি যিকোনো চাকৰি কৰিব লাগিলেও কিমান পঢ়িব লাগে, ইণ্টাৰভিউ দিব লাগিব, এপ্লাই কৰিব লাগিব, তাৰপিছতো ৰাতিয়ে দিনে পঢ়িব লাগিব, তাৰপাছত আকৌ কিছুমান পৰীক্ষাৰ কাৰণে দৌৰি এইবিলাক কৰিব লাগিব। আৰু আমিতো ইয়াতে ভিডিঅ' এটা দি আছোঁ, 4টামান ভিডিঅ' দিছোঁ, সৰু 1 মিনিটৰ, আধা মিনিটৰ, আৰু কেইটামান ফটো দিছোঁ, গুড নাইট গুড মৰ্ণিং দি আছোঁ। এইখিনি কৰিও যদি আমি হতাশ হৈ যাওঁ নহ'ব। আৰু যিসকলৰ আহিছে তেওঁলোকে ভালদৰে কাম কৰক, যাতে তেওঁলোকৰ এটা ইনকাম হয়। আৰু একেবাৰে ভিউৱাৰ্ছ নাথাকিলেতো ইনকামবিলাকো কম হ'ব ন। গতিকে ভিউজো পাবলৈ যত্ন কৰক, যিহেতু আহিছে কণ্টেণ্ট মনিটাইজেশ্যন। আৰু আমাৰ যিসকলৰ অহা নাই তেওঁলোক ভালদৰে কাম কৰক যাতে আহে। কণ্টেণ্ট মনিটাইজেশ্যন নাহিলেও যাতে
ফলোৱাৰ্ছ বেছি থাকিলে বিভিন্ন ফালৰ পৰা কিছুমান এডভাৰটাইজ আদিৰ পৰাও টকা পইচা ইনকাম কৰিব পাৰি। সৰু সৰু দোকানৰ হওক, পাৰ্লাৰৰ হওক বা বিভিন্ন উৎসৰ পৰা ইনকাম কৰিব পাৰি।